ফেসবুক রোমিও কথা দাড়ি বড়া আবিষ্কার মায়া দাস ইউটিউব চ্যানেল। এই ছোৱালী ফেচবুকৰ শুই পৰা দুনিয়াখনত মই জিতা জাগতা ৰোমিও। যান্ত্ৰিকতাৰ মাজত এণ্ড্ৰইড মোবাইল, বাহ আজি হতভাগ্যৰ প্ৰেমিকৰ কপাল ফুলিল দেখোন। আগৰ দিন নাই আৰু এখন চিঠিৰ বাবে অপেক্ষাত ক্ষণ কটোৱা, আগৰ দৰেই নিগৰি নাহে আৰু সেই গীত। পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি। হোৱাটছআপ ফেচবুকৰ দুনিয়াত আজি প্ৰত্যেকেই এজন এজন ৰোমিও। রোমিও রোমিও তোমারে রোমিও 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 অনু মই রোমিও। পাহৰি গ'ল চিঠি লিখাৰ সম্পূৰ্ণ তালিকা, কলমৰ গতি ৰাতেই ৰুদ্ধ হৈ অহনিশে বাঢ়ি গ'ল আঙুলিৰ দীৰ্ঘতি মোবাইল ফোনৰ কীবৰ্ডখনত। ভিন্ন ৰঙৰ ফটোছৰ মাজতো লুকাই থাকে প্ৰেমিকাৰ প্ৰতিচ্ছবি, হয়তো তাতেই বিচাৰি পায় প্ৰেমৰ এক অদম্য অনুভূতি। এই ছোৱালী যান্ত্ৰিকতাৰ জগতত এবাৰ ডুব গৈ চোৱা, ফেচবুকত তোমাৰ কভাৰ ফটো ৰাখিম দিয়া, প্ৰয়োজন হ'লে মোবাইলৰ ৱালপেপাৰো ৰাখিম, কাৰণ মই হেৰুৱাই পেলালোঁ চিঠি লিখাৰ সম্পূৰ্ণ তালিকা। সোমাই পৰিলোঁ হাই হেল্লোৰ দুনিয়াত, আজি মোবাইলেই চিঠিবোৰৰ ঘূৰ শত্ৰু। প্ৰেমৰ ৰণাংগনত চিঠিবোৰে হেৰুৱাই পেলালে নিজস্বতা। বৰ্তমান এটা মোবাইলেই প্ৰেমিক প্ৰেমিকাৰ এক মিলনৰ যন্ত্ৰ, কিন্তু চিঠিৰ দৰে প্ৰকাশ কৰিব পাৰে জানো সেই অমৰ প্ৰেমৰ মসৃণ বুকু? বৰ্তমানত পৃথিৱীত প্ৰেমৰ এক নিৰ্ভুল ছবি, প্ৰেমৰ অস্ত্ৰোপচাৰ কৰা নাইতো বীজগণিতৰ বিসংগতিৰ দৰে। আজি যুৱকৰ হাতত চিঠি লিখাৰ কাগজৰ কলম আৰু নাই, আছে মাথোন যান্ত্ৰিকতাৰ যন্ত্ৰ এটা, এণ্ড্ৰইড মোবাইল ফোন।